চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া হা তো নমস্কাৰ বন্ধুসকল কি খবৰ সকলোৰে জনাব মোৰ চেনেল জিপিবি ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ব্লগ ভিডিঅ'লৈ বহুত দিন ব্লগ দিয়া নাই ভাবিলোঁ আজি এটা ব্লগ দিওঁ এইটো অলপ আনকমন হ'ব ব্লগটো কাৰণ আমাৰ নবোকা দিছে পথাৰত তেতিয়াহ'লে ব্লগ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ তো বন্ধুসকল এয়া হৰকিতা আপোনাৰ যোনে যোনে বিকাশ দা যেতিয়া গোলাঘাট ট'ৰত আহিছিলে তেতিয়া বিকাশ দা ভিডিঅ'ত হৰকিতা আছিলে সকলোৱে যদি ভিডিঅ'টো চাইছে গোটেই সম্পূৰ্ণকৈ এতিয়া চিনি পাইছে চাগে হৰকিতা কিবা এটা কৈ দিয়া আমাৰ দাদাৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি দিব হৰ্ষিতা এতিয়া ক'লে যাবা তুমি এতিয়া পথাৰলৈ যাম মাহঁতৰ লগত ৰুবলৈ যাম আৰু আমাৰ দাদাৰ লগত ভিডিঅ' বনাম দে ভিডিঅ' বনাই মাহঁতৰ লগত কঠীয়া তুলিম তো বৰ্তমান আমি পথাৰত নামি গ'লোঁ এয়া মোৰ লগত আছে হৰ্ষিতা আৰু দেৱজিত আছে মোৰ লগত আপোনালোকেও সকলোৱে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণৰূপে বন্ধুসকল গৈ আছোঁ পথাৰৰ মাজে মাজে গৈ আছোঁ সেই তাত আপোনাৰ দেখা পাইছে ৰ'ব মই অলপ জুম কৰি দিছোঁ দেখা পাইছে তাত ৰুই আছে এতিয়া তালৈকে গৈ আছোঁ সকলো পৰিৱেশ দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই আহিব স্কিপ নকৰিব ভিডিঅ'টো এয়া ৰোৱনীয়ে ৰুই আছে আপোনালোকে দেখা পাইছে আৰু ভাল ভাল দৃশ্য আপোনালোকক দেখুৱাই যাম তো বন্ধুসকল এতিয়া ৰোৱনীসকলে দুপৰীয়া আহাৰ গ্ৰহণ কৰিছে তাৰো অলপ দৃশ্য চাই লওঁচোন আহক ভৰা শাওনৰে দুপৰীয়া দুগালো যে মোৰ ৰ'দে পুৰা ভৰা শাওনৰে দুপৰীয়া দুগালো যে মোৰ ৰ'দে পুৰা নেজানো হঠাতে কৰবাৰে পৰা নামিলে বৰষুণ মুখল ধাৰা পানী দয়া জাপি দুলে 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 টুপা টুপে বৰষুণ খৰে খৰে পানী দয়া জাপি মোৰ দুলে 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 টুপা টুপে বৰষুণ খৰে সকল বহুত ভাল লাগিছে পথাৰত আহি আৰু আগলৈও যি পাৰোঁ দেখাই যাম তাৰপিছত ট্ৰেক্টৰে হাল বাম সকলো পৰিৱেশ দেখুৱাম আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব অকণো ক্লিপ নকৰিব দেখা পাইছে কিমান পানী বহুত পানী তেতিয়াহ'লে ব'লক আৰু দেখাই যাওঁ তো ফ্ৰেণ্ডছ এতিয়া হাল বাবলৈ গৈ আছোঁ ট্ৰেক্টৰে সকলো পৰিৱেশ দেখুৱাই যাম সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব আৰু ব'লক
ই দেখিছে পথাৰত আহি অশান্তি পাইছে দেখিছে ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ আৰু আমাৰ গেহে বেয়া পাইছে বন্ধুসকল এতিয়া বৰ্তমানে হাল বাই আছে আপোনালোকে দেখা পাইছে এতিয়া ময়ো বাম চাই থাকক আপোনালোকে বন্ধুসকল আপোনাক দেখা পালে মই হাল বালোঁ আৰু বাম বাৰ্বি এয়া দেখিছে হৰ্ষিতা হয় এনে ঘৰত মতা নাম বাৰ্বি মই সেইকাৰণে বাৰ্বি বুলি মাতিছোঁ এনে হৰ্ষিতা কেনেকুৱা লাগিছে তোমাৰ ৰুব পাৰিলা নে অঁ এতিয়া কি কৰিবা এতিয়া ইয়াত থাকি মানে ঘৰ যাবা একো নহয় ঘৰ যাওঁগৈ ব'লা এতিয়া জোক লাগিব জোক অঁ হ'ব দৰা দৰা এতিয়া বন্ধুসকল এতিয়া কঠীয়া তুলিব লাগিব বৰ্তমান তাৰমানে ৰোৱনীয়ে ৰুই আছে কিন্তু তাত কঠীয়াটো কমি গৈছে সেইকাৰণে এয়া কঠীয়া তুলি হয় আমাৰ ইয়াত এতিয়া কঠীয়া তুলিম আপোনাক তাৰো দৃশ্য দেখুৱাম তাৰপিছত তালৈ নিম সকলোবোৰ দৃশ্য দেখাম চাই থাকক ত' বন্ধুসকল এতিয়া মই কঠীয়া তুলিম আপোনাৰ সকলোৱে চাওক এতিয়া কি কৰিবা চাওঁ দেখুৱা কেনেকুৱা লাগিছে সেইটো কোৱা এইপিনে চাই দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া অঁ বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ কেনে পালে প্লিজ কমেণ্ট কৰি জনাব বহুত ৰ'দ দিছে সেইকাৰণে ঘৰলৈ যাওঁগৈ আৰু এয়া হৰ্ষিতা কিবা এটা কৈ দিয়া কেনেকুৱা লাগিলে আজি পথাৰত আহি পেলাই কৈ দিয়া ভাল লাগিলে কিমান ভাল লাগিলে বহুত ভাল লাগিলে আৰু তুমি ৰুলা নাই বাৰু ৰুলো আৰু আহিবানে পথাৰলৈ আহিম আৰু কিবা এটা কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া আৰু লাইক কমেণ্ট কৰিবলৈ কৈ দিয়া ভিডিঅ'টো দাদা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰি দিবা কৈ দিয়া ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব জয় আই অসম কৈ দিয়া জয় আই অসম বাই 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 বাই